ওয়েলকাম টু মাই ইউটিউব চেনেল PK ক্ৰিয়েশ্যনছ। আশা কৰোঁ সকলোৱে ভালে কুশলে মংগলে আছে। তো ভাৰত চৰকাৰে বেন কৰি দিলে 59টাকৈ চাইনিজ এপ, লগতে বেন কৰি দিলে ভাৰতৰ বৰবিষ ৰিপ টিকটক। তো টিকটক আৰু আজিৰ পৰা কৰিব নোৱাৰিব। আমাৰ যিসকল টিকটকত নাচি অভিনেতা অভিনেত্ৰী হ'ব বিচাৰিছে তেওঁলোকে আজিৰ পৰা নোৱাৰিব টিকটক ইউজ কৰিব। তো টিকটক হৈ গ'ল বেন, এতিয়া ভাৰতত নাপাব টিকটক। এইখনে সেইখন নথিছ যিখন ভাৰত চৰকাৰে প্ৰদান কৰিলে। তো যিসকলে এতিয়াও বেন হোৱাৰ পিছতো যিসকলে ইনষ্টল কৰাই আছে টিকটকটো, এতিয়াও আনইনষ্টল মাৰা নাই, সেইসকললৈ অনুৰোধ, যদি আপোনালোকে টিকটকটো আনইনষ্টল মাৰা নাই, মই আগতে এটা ভিডিঅ' বনাইছিলোঁ। তো সেই ভিডিঅ'টো আপোনালোকে ওপৰত আই বাটনত থকা আই বাটনটো ক্লিক কৰি চাব পাৰে। ভিডিঅ'টো কিমান ভয়ানক হ'ব পাৰে টিকটকটো আনইনষ্টল নকৰাৰ ফলত, কাৰণ এতিয়া আৰু ভাৰত চৰকাৰ দায়ী নহয় আপোনালোকৰ বাবে। তো চাই লওক ভিডিঅ'টো। আৰু এই টিকটক আনইনষ্টল নহয়, বেন হোৱাৰ পৰা বহুতৰে মনত এটা উৎসাহ উদ্দীপনাৰ লগতে সতেজ ভাৱ আহি গৈছে। তো এক ফূৰ্তিৰ বিষয় হৈ গৈছে। চাওক ফূৰ্তি, আমাৰ দাদাৰ ফূৰ্তি। এয়া টিকটক ৰিপ টিকটক হ'ব বাবে আজি বহুত উৎফুল্লিত বহুতো মানুহ, লগতে আমাৰ প্ৰিয় মানুহজনো বহুত উৎফুল্লিত হৈছিল। If you think you are bad, I am your dad. So कैसे हैं आप लोग? যদি সেই ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট এটা কৰি জনাব কেনে পালে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় বোলে এই ৰিপ হৈ গ'ল যে আমাৰ। বেয়াই লাগে এই অভিনেতা অভিনেত্ৰীসকলক, যিসকলে অভিনেতা অভিনেত্ৰী হ'ব বিচাৰি আছে তেওঁলোকে নোৱাৰিব। তো ৰিপ টিকটক, বাই বাই টিকটকাৰ্ছ। এতিয়া আৰু আপোনালোকৰ জেণ্ডাৰ চেঞ্জিং প্ৰব্লেমটো নাই। তো আমি বহুত শান্তি পাইছোঁ। এই জেণ্ডাৰ চেঞ্জিং প্ৰব্লেম আৰু এই কি কনভাৰ্ট হৈছে ল'ৰাৰ পৰা ছোৱালী, ছোৱালীৰ পৰা ল'ৰা, এইবিলাক আজিৰ পৰা আৰু নাই, মুক্ত আমি। তো শুনিছোঁ ভাৰতীয় কিবা এপ ওলাব বুলি। তো আশাবাদী আমি ভাৰতীয় এপ ওলাওক এনেদৰে, তাত আপোনালোকে নিশ্চয় অভিনয় কৰিব পাৰিব। কিন্তু তাতো যাতে এইবিলাক কনভাৰ্ট হৈ পেলাই যাতে ভিডিঅ' নবনায়, ভাল ভিডিঅ' বনাওক, ভাল কণ্টেণ্ট বনাওক। তো ইয়াৰ পৰা ৰেষ্ট্ৰিকশ্যন থাকিব কিজানি। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। PK ক্ৰিয়েশ্যনছ।